নমস্কাৰ আটাইকে স্বাগতম জনাই আজি ভিডিওটি আৰম্ভ কৰিবলৈ লৈছো আজি কেইজনমান পিয়ৰ টছৰ জোৰা দেখাম এই জোৰাটোৰ এখন আহিব চাদৰখন গোটেইটা তেনেকুৱাকৈ ৰেডেৰে কাম কৰা থাকিব বিন্দি বুটা গোটেইটা তেনেকুৱাকৈ হেভি ওয়ার্ক কৰা আছে বিন্দি বুটা এটো আহিব ইয়াৰে আসলৰ ডিজাইনটো খুব ধুনীয়া ডিজাইনৰ পিয়ৰ টছৰ জোৰা হয় এখন চাদৰখন আহিব লগতে মেখেলাখন হেভি কৈ পাব মেখেলাখনো এনেকুৱাকৈ হেভিত কাম কৰা থাকিব এইখন আহিব মেখেলা গোটেইটা আহিব ইয়াৰে সাইড পাৰি কেইটা কমা সৰু কৈ থাকিব যেটো কাপোৰজোৰ হেভিত আছে আৰু এইটো আহিব ইয়াৰে ব্লাউজ পিস গতিকে এই কাপোৰজোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব নেক্সট আৰু এজোৰ দেখুৱাইছো মাল্টি কালাৰত কাম কৰা থাকিব ব্ল্যাক টছৰ জোৰা হয় এই জোৰাটো এখন আহিব ইয়াৰে চাদৰখনত এনেকুৱাকৈ মেৰুন গ্ৰীন ৰেড এনেকুৱাকৈ মাল্টি কালাৰৰ বুটা পাব গোটেইটা তেনেকুৱাকৈ মাল্টি কালাৰ বুটাৰ কাম কৰা থাকিব এইটো আহিব আসলৰ ডিজাইনটো কাপোৰজোৰ খুব ইউনিক ডিজাইন হয় এই জোৰাটো ব্ল্যাক টছত থাকিব জোৰাটো ৰেডি কৰাৰ পিছত কাপোৰজোৰ খুব ধুনীয়া হ'ব পিয়ৰ টছৰ জোৰা হয় লগত থাকিব এখন মেখেলাখনো হেভিকৈ কাম কৰা থাকিব মাল্টি কালাৰত থাকিব এইখন আহিব মেখেলাখন লগতে এইটা থাকিব ইয়াৰে সাইড পাৰি কেইটাও এনেকুৱাকৈ ৰেড আৰু চকলেট কম্বিনেশন কৰা হৈছে লগতে এইটো থাকিব ব্লাউজ পিস আৰু ব্লাউজৰ হাতত এনেকুৱাকৈ মাল্টি কালাৰত পটি পাব ঠিক এই কাপোৰজোৰ পছন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব নেক্সট আৰু এজোৰ দেখুৱাম ব্ল্যাকৰো বহুতে বিচাৰে বিন্দি বুটাতে কাম কৰা হৈছে এজোৰ ব্ল্যাক টছৰ জোৰা আৰু লগতে ব্ল্যাক ফুলত কাম কৰা খুব ধুনীয়া হয় জোৰাটো যদি এনেকুৱা কোনোবাই ব্ল্যাকত কাম কৰা ব্ল্যাক টছৰ জোৰা বিচাৰি আছে তেতিয়াহলে এই জোৰাটো আপোনালোকে ল'ব পাৰে এইখন চাদৰখন আহিব মেখেলাখন হেভি কৈ কাম কৰা থাকিব এইখনৰো আঠুৰ ওপৰলৈকে এনেকুৱাকৈ হেভি ওয়ার্ক পাব ব্ল্যাকত এইকেইটা আহিব ইয়াৰে সাইড পাৰি কেইটা আৰু ব্লাউজৰ হাতত এনেকুৱাকৈ ডাঙৰকৈ এটা পাৰি থাকিব গতিকে এই কাপোৰজোৰ পিয়ৰ ব্ল্যাক টছৰ জোৰা হয় এই জোৰাটো পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব গোটেই জোৰা কেইটা ইউনিক ডিজাইনৰ হয় এইখন আহিব এনেকুৱাকৈ ব্লুত কাম কৰা থাকিব এইখন আহিব ইয়াৰে চাদৰখন গোটেই চাদৰখনত নেভি ব্লু আৰু স্কাই ব্লু এই দুটা ব্লুৰে এনেকৈ কাম কৰা থাকিব এইটো আহিব ইয়াৰে আসলৰ ডিজাইনটো লগতে থাকিব এইকেইটা থাকিব ইয়াৰে সাইড পাৰি এই কাপোৰজোৰ ৰেডি কৰাৰ পিছত এটা ধুনীয়া লুক এটা পোৱা যাব পিয়ৰ টছৰ হয় সিল্ক মাৰ্ক পাব গোটেই কাপোৰ কেইজোৰতে এই জোৰাটোৰ এখন চাদৰ আহিব লগতে এইখন থাকিব মেখেলাখনো এনেকুৱাকৈ হেভিকৈ কাম কৰা আছে আৰু এইটো আহিব ইয়াৰে ব্লাউজ পিস আৰু ব্লাউজৰ হাতখন এনেকুৱাকৈ থাকিব হেভিত থাকিব হাতখন খুব ধুনীয়া জোৰা হয় এনেকুৱা যদি আপোনালোকে পিয়ৰ টছৰ বা ব্ল্যাক টছৰ জোৰা বিচাৰি আছে তেতিয়াহলে আপোনালোকে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব ধন্যবাদ